বিহু 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 আপোনালোকৰ ফালে লাগিছে না নাই সেইটো কওক। আমাৰ ফালেতো বিহু তামাম লাগিছে, তামাম বিহু আমাৰ ইফালে। তো প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে জেঠা জেঠি খুৰা খুৰী যিমান আছে সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা। আৰু এইটো চাওক মেকুৰীটোক মোৰ বাইকতে থাকে এনি টাইম। নাম 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 যাই আছো আজি উৰুকা, যিহেতু উৰুকা বুলি ক'লে বাজাৰ কৰিবই লাগিব। আৰু আমাৰ ইয়াত উৰুকা হিচাপত উৰুকা বুলি ক'লে এখন তামাম বাজাৰ লাগে। আমাৰ ৰঙাইপুৰৰ পৰা অলপ 1 কিলোমিটাৰমান দূৰ, তাত তামাম বাজাৰ লাগিছে। তো সেই বাজাৰত গৈ আছোঁ, এক বাজাৰত লগত বাজাৰ আপোনালোকক লগ পাই আছোঁ। বাজাৰ আহি পালোঁ, চব চাৰিওফালে বাজাৰ। আমি পিঁয়াজ ল'ব আহিছোঁ। এই যে পিঁয়াজ দাম কিমান? 40 টাকা পিঁয়াজ। ডাঙৰ ডাঙৰ লোৱা আজি, ডাঙৰ ডাঙৰ। এইফালে শাক চব্জি বজাৰ। বজাৰ হৈ গ'ল। এইবাৰ আছে হাঁহ ল'ব লগা, কিন্তু হাঁহে পাব নালাগছে। শুনে দাম ৰঙাত নেকি? দাম ৰঙাত 700 টাকা হ'ব দে। দামটো বেছি গেল মোক না। এই বস্তুটো চাওক, বিহুত এটা খুবেই দৰকাৰী বস্তু। আপোনালোকৰ ফালে কি কয় কমেণ্টত জনাব। এইটো ঘেউলি বুলি কয় আমাৰ ইফালে। ঘেউলি না? এই গৰুক যে ফটা দিয়ে। এইবিলাক বস্তু আজিকালি প্ৰায় নোহোৱাই হৈ যাই আছে, কিন্তু ইয়াত দেখা পাই ভাল লাগিল। এয়া আমাৰ উৰুকা ষ্টাৰ্ট হ'ল। ফাইনেলি হাফ বিচাৰি বিচাৰি পালোঁ সন্ধিয়া। খানা ৰেডি। খানা হা একো নহয়, খাই দে। এইবাৰ ময়ো খাম। ফাইনেলি হৈ গ'ল খোৱা, ঠিকছে খালোঁ উৰুকা। তো আজি হ'ল নেক্সট ডে, মানে আজি ছেকেণ্ড দিন। সেইদিনাখন উৰুকাৰ দিনাখন তাতে উৰুকা কৰিলোঁ ধীৰেজ দাহঁতৰ ঘৰত, কিন্তু তাতে ৰাতি ইমান ভিডিঅ' এটা কৰা নহ'ল। শনিবাৰ আজি মই আছোঁ আমাৰ ওচৰতে ধৰ্মপুৰত। আজি মানে কি ইয়াত একদিন পিছতহে ইয়াত মেজিঘৰ জ্বলোৱা হয়, ভেলাঘৰটো জ্বলোৱা হয়। আৰু মই তাতে যাই আছোঁ, আপোনালোকক দেখাম। আপোনালোকে চাই থাকোঁ আজি মেজিঘৰটো। এয়া এণ্ট্ৰি গেট। ভোগালী বিহু হিচাপে আয়োজন ভালেই কৰিছে। ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছাসকলৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰঙালী বিহু, কঙালী বিহু আৰু ভোগালী বিহু আৰু এতিয়া সকলোৰে মাজত প্ৰাৰ্থনা গাই আমি নাম প্ৰকাশ কৰে আমি এটি প্ৰাৰ্থনা হিমন্ত Krishna
এয়া ধৰ্মপুৰৰ ভকতদেৱ, ধৰ্মপুৰ সত্ৰৰ ভকতদেৱ হয়, পতাকা উত্তোলন কৰি আছে। পতাকা উত্তোলন হৈ গ'ল। এইবাৰ মেজি জ্বলাব। আহিলোঁ তাৰ পৰা শেষত এটা কথা ক'ব খোজোঁ যে মোক কিছুমানে কয় যে চন্দন দা ইউটিউবাৰ হৈ গ'লি বা চন্দন ইউটিউবাৰ হৈ গ'লি। সিহঁতক মই ক'ব খোজোঁ যে বহুত বহুত ধন্যবাদ আপোনালোকক যে মোক সেইখিনি মৰম ভাল পোৱা দিয়াৰ কাৰণে বা সেইখিনি যোগ্যতা বুলি মোক ভাবাৰ কাৰণে। কিন্তু লগতে আৰু এটা কথা ক'ব খোজোঁ মই যে মই কিন্তু এতিয়াও নিজকে ইউটিউবাৰ হিচাপে পৰিচয় দিব পৰা হোৱা নাই। কাৰণ ইউটিউবাৰ হ'ব লাগিলে আৰু বহুত ভাল ভাল কাম কৰি যাব লাগিব, বহুত কষ্ট কৰি যাব লাগিব, ভাল ভাল কণ্টেণ্টৰ ভিডিঅ' দি যাব লাগিব। কিন্তু সেই হিচাপত মই ভাবোঁ মই তাৰে 1%ও কৰিব পৰা নাই। কিন্তু যদি আপোনালোকৰ মৰম ভাল পোৱা এনেদৰেই থাকে তেনেহ'লে মই নিশ্চয় এদিন সফল হ'ব পাৰিম। শেষত মোৰ ফালৰ পৰা সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি আহিছে তো প্লিজ 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 ছাবস্ক্ৰাইব কৰি যাওক।